হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকক আঠখেলীয়া নামঘৰৰ কিছু দৃশ্য দেখাব লৈছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই নামঘৰটো গোলাঘাট ডিষ্ট্ৰিক্টৰ তিতাবৰৰ বৰহোলাত অৱস্থিত। আমি ইয়াতে ধুনীয়াকৈ চাকি আৰু ধূপ জ্বলালোঁ। এয়া চাওক, ইয়াতে এয়া মাটি চাকি আৰু ধূপ জ্বলোৱা নামঘৰ ভাগ বহুত ডাঙৰ হয়, গতিকে আমাৰ অলপো অসুবিধা হোৱা নাই। এয়া চাওক, এয়া মেইন নামঘৰ ভাগ। ইয়াৰ কাষতেই চাকি জ্বলোৱা নামঘৰ ভাগ আছে। এয়া চাওক, নামঘৰৰ ভিতৰত এয়া নাম লৈ আছে। ইয়াৰ ভিতৰৰ ভাগ বহুত ধুনীয়া আৰু যথেষ্ট ডাঙৰ হয়। গোটেইকেইজন আহিছেনে? এয়া চাওক, নামঘৰৰ কাষতে এটা ধুনীয়া পুখুৰী আছে। এয়া চাওক, ইয়াতে ধুনীয়াকৈ চাইনবোৰ্ড লিখি থোৱা আছে যে পুৰুষসকলে চুৰিয়া পিন্ধি আৰু মহিলাসকলে চাদৰ মেখেলা পিন্ধিহে নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিব লাগে। সিহঁতে ভিতৰত সোমালে। ব'লা। এয়া চাওক, ইয়াতে খুব সুন্দৰকৈ আলহী ঘৰৰ গেষ্ট হাউচ ব্যৱস্থা আছে। যদি কোনো ভকত বা ব্যক্তি দূৰৰ পৰা আহে, ইয়াতে সুন্দৰকৈ থাকিব পাৰিব।
এয়া চাওক এইফালেদি আহিলে আপোনালোকে শৰাইৰ দ্ৰব্য সামগ্ৰীসমূহ ইয়াতে জমা দিব পাৰিব আৰু লগতে শৰাইৰ প্ৰসাদো ল'ব পাৰিব। আমি এতিয়া নামঘৰৰ ভিতৰৰ পৰা ওলাই আহিছোঁ। এয়া চাওক নামঘৰৰ ভিতৰলৈ সোমাই অহা বাটচৰাটো বহুত ধুনীয়া লাগিছে। এইটো চাওক। এয়া চাওক মন্দিৰৰ সন্মুখতে বহুতো দোকান আছে। ইয়াতে বিভিন্ন ধৰণৰ সামগ্ৰী পোৱা যায়। ইয়াতে ধূপ চাকি আৰু শৰাইৰ সামগ্ৰী লগতে বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল বস্তু আৰু ভাত ৰুটি পুৰি পৰঠা আৰু চাহৰ হোটেল পাব। আমি ইয়াৰ হোটেলত ধুনীয়াকৈ চাহ আৰু পৰঠা খাই লওঁ। এয়া চাওক এই আঠখেলীয়া নামঘৰৰ কেম্পাছটো বহুত বেছি ডাঙৰ হয়। এইখন চাওক গাড়ী পাৰ্কিঙৰ কাৰণে কিমান ডাঙৰকৈ ফিল্ড বনাই থোৱা আছে। এয়া চাওক ইয়াৰ চাইডে চাইডে থকা গছবিলাক চাই বহুত ভাল লাগে। দিনত চাগে আৰু বেছিকৈ ভাল লাগিব। আমি এতিয়া ফাইনেলি যাব ওলাইছোঁ। বহুত টাইম হ'ল। বঢ়িয়া এইকেইটা চাওঁ। এইফালে চাই দিয়া। এইফালে চাই দিয়া। আহিছেনে মানিক দা? মানিক দা এইফালে হ'ব নে মানিক দা? ভিডিঅ' ৰৈ থাকে আমি গৈ আছোঁ মানে এইফালে চক আহিছেনে? এইফালে মোৰতো গৈ দিলেও আমি এতিয়া এয়া নামঘৰৰ পৰা ওলাই আহিছোঁ। ইয়াৰ পাছতে আঠখেলীয়া নামঘৰৰ মেইন গেটখন পাম। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত জনাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। এইখন চাওক আঠখেলীয়া নামঘৰৰ মেইন গেটখন বহুত সুন্দৰ লাগিছে চাই। আপোনালোকেও কমেণ্টত জনাওক কেনেকুৱা লাগিছে চাই। বঢ়িয়া কৈছে, এনেকৈ দিব লাগিব।